চাবলৈ গ'লে কিন্তু কম কথা নহয় দেই। মামণিক তেহেঁতি ঘৰ পৰাই তুলি লৈ গ'ল। আৰু মামণিটো ভাই ইমান হাট্টা কাট্টা, কিলাকটি মাৰি তেহেঁতৰ মুখ ভাঙি দিব নোৱাৰিলেনে বাৰু? ঐ কিলাকটি মাৰিবলৈ চাগে তাই চান্সেই নাপালে, নহ'লে তাই কিলাকটি মাৰি মুখ ভঙাটো বাদ দে, বুকু কামিহাৰ ভাঙি দিলেহেঁতেন। ধনু, ৰাইট, সেইটো কিন্তু হয়। ঐ বজেন ব্ৰ, এতিয়া পিছে কি কৰ হয়? কি কৰোঁ এতিয়া, মাথাই কাম কৰা নাই নহয়। ইমান জল্দি ভাই 5 লাখ টকা কেনেকৈ মেনেজ কৰোঁ? ঐ দেবেন, তোৰ ওচৰত আছে যদি তয়ে দি দে ইয়াক। মামণিক উভতাই অনা পাছত মামণিয়ে তেতিয়া তোক পইচা দি দিব। ঐ ধনিয়াম, তই অকণমান ক'ব নোৱাৰা হলি নেকি? ইমান পইচা ভাই আকৌ মোৰ লগত কেনেকৈ থাকিব? এইকেইদিন পেঞ্চন পোৱা নাই, খাবলৈকে টেনচন হৈ আছে। ঐ বজেন, আমি তেহেঁতক পইচাৰ সলনি বোম্বাই আলুগুটি দি দিম, তাৰ বাহিৰে ভাই একো উপায় নাই। সেইবোৰ কৰিলে যদি পেহীক তেহেঁতি দিগদাৰ লগাই দিয়ে? ঐ গম পালেহে দিগদাৰ লগাব, আমি তেহেঁতক গম পাবলৈ নিদো নহয়। তই খালি তেহেঁতক ফোন কৰি কবি আমাৰ বুলি পইচা মজুত হৈ গ'ল, পইচা ক'লে লৈ যাব লাগিব। আৰু বুলি এটা কথা, পইচা লৈ যাম, কিন্তু লগত আমাৰ মামণি ইউটিউবাৰকো লৈ আহিব লাগিব, তেতিয়াহে বুলি পইচা দিম, নহ'লে কিন্তু চাইনাও নিদিওঁ, সেই বুলি কবি। তেহেঁতি সন্দেহ কৰিব নহয়, ইমান জল্দি বুলিব এহেঁতি পইচা কেনেকৈ মেনেজ কৰিলে? মইতো তেহেঁতক মোৰ লগত পইচা নাই বুলিয়ে কৈছিলোঁ। কাৰোবাৰ ধাৰ ল'লো বুলি কৈ দিবি আৰু কি কথা আছে? ইমান জল্দি পইচা কেনেকৈ মেনেজ কৰিলি বুলি ক'লে বুলিব দেবেনৰ পৰা লৈ ল'লোঁ বুলি ক'বা। দেবেন বুলি আমাৰ গাঁৱৰ পুৰা মালদাৰী মানুহ, সেই বুলি কৈ দিবা। নহ'লে ফোন কৰিয়ে দিওঁ নেকি তেহেঁতলে? নাই, এতিয়া ফোন নকৰিবি, তেহেঁতি আমালৈ ফোন কৰা 1 ঘণ্টাই হোৱা নাই। এই পিছবেলা সময়ত ফোন কৰি দিবি, পইচা বুলিব মজুত হৈ গ'ল, ক'লে লৈ যাব লাগিব। সেইটোকে কৰিম তেতিয়া, তাৰ বাহিৰেতো পেহীক ঘৰলৈ উভতাই অনা একো উপায় নাই। 3 hours later. মামণি বাইদেউ, মেগী অকণমান খাই লওক প্লিজ। মামণি বাইদেউ, দিম যাবলৈ আপোনাক দিম, যাবলৈ আকৌ আপোনাক কিয় নিদিম? 110% আপোনাক যাবলৈ দিম। আপুনি মেগী অকণমান খাই লওক, গোটেই বাটি নাখালেও 2 ঘৰামান খাই লওক। আপুনি যদি একো নোখোৱাকৈ থাকে তেতিয়া যে আপুনি বেমাৰত পৰিব। মই নাখাওঁ বুলি কৈছোঁ, নাখাওঁ। দৰকাৰ পৰিলে মই নোখোৱাকৈ মৰি যাম, তেওঁ মই তহঁতি বনোৱা মেগী নাখাওঁ। দিদা, মই বনোৱা মেগীটো খাই কেনেকুৱা পালে? সুন্দৰ টাকলু, অতি সুন্দৰ, খাই বেলেগ তৃপ্তি লাগিল। ভাইটি, কি হ'ল? মামণি বাইদেউক মেগীটো খাবলৈ দি দে আকৌ, হাতত লৈ ৰখি আছ যে। দাদা, মামণি বাইদেৱে মেগী নাখায়, মৰি যাম বোলে, তেওঁ তহঁতি বনোৱা মেগী নাখাওঁ সেই বুলি কৈছে। নাখাওঁ বুলি ক'লে হ'ব নেকি? দে মোক দে, মই দিম। যা দাদা, মামণি বাইদেউক বলে তইহে পাৰিবি। নাখাওঁ বুলি ক'লে হ'ব নেকি? আমি মামণি বাইদেউক যি কৰিবলৈ কওঁ, মামণি বাইদেৱে তাকে কৰিব লাগিব। মামণি বাইদেউ, বেছি কথা আপুনি নক'ব, আমি যি কওঁ আপুনি তাকে কৰিব লাগিব। মামণি বাইদেউ, আপোনাৰ মানে ঘৰলৈ যাবলৈ মন নাই? চিৰ জীৱনে ৰুমটোৰ ভিতৰতে থাকিবলৈ মন নেকি? ভালে মেগী খাওক বুলি কৈছো, খাওক, নহ'লে আৰু আপোনাক ঘৰলৈ যাব নিদিওঁ। আপুনি সদায় ইয়াতে থাকিব লাগিব। মঞ্জুৰ? কিবা কিবি মিলাই আকৌ কিয় দিম? আপুনি যদি কেনেবাকৈ টপকি যাবলৈ হয়, আমিচোন তেতিয়া পইচা পোৱাটোও নাপাম। হুই না আমাৰ মামণি বাইদেউ গুড গাৰ্ল। এতিয়া মেগী খাওক দেই, গধূলিকে আপোনাক মাংস ভাত খুৱাম। দিম একেটা কথাকে ইমান চেপেটা কৰি নাথাকিব, এতিয়া মেগী খাওক। এইটো মামণি বাইদেউ ঘৰ, সেইটোৱে ফোন কৰিছে দেখোন। তাকতো মই পইচা মেনেজ হ'লেহে ফোন কৰিবলৈ কৈছিলো। দাদা, পইচা মেনেজ হৈ গ'ল চাগে। ইমান জল্দি? তাৰ লগততো ধুই খাবলৈও পইচা নাই বুলি কৈছিলে।
হেল্ল'। অঁ হেল্ল' দাদা, মই বজেনে কৈছোঁ, মামনি ঘৰৰ পৰা। ঐ তোকতো মই পইচা মেনেজলৈহে ফোন কৰিবলৈ কৈছিলোঁ, মিছামিছি কিয় ফোন কৰিছ? অঁ দাদা, পইচা মেনেজ হৈ গ'ল, সেইকাৰণে ফোন কৰিছোঁ। হে, একেবেলাতে 5 লাখ টকা কেনেকে মেনেজ কৰিলি? তোৰ লগততো ধুই খাবলৈও পইচা নাই বুলি কৈছিলি। অঁ দাদা, মই আমাৰ গাঁৱৰ মানুহ এজনৰ পৰা ল'লোঁ ধাৰলে। এতিয়া কওক, পইচা ক'লে লৈ যাব লাগিব? সি বাৰু কেনেবাকে মোৰ লগত গেম খেলি আছে নেকি? ঐ তই কেনেবাকে মোৰ লগত গেম খেলি আছ নেকি? মোৰ নাম দিদৌ হয়, দিদৌ। এতিয়ালৈকে মই 5 বাৰ জেলৰ ভাত খাই আহিছো। মোৰ লগত গেম খেলিবি, মামনি ইউটিউবাৰ হ'ব। টাটা বাই বাই, গুড বাই। অঁ নাই নাই দাদা, একো গেম খেলা নাই। এতিয়া কওক, পইচা ক'লে লৈ যাব লাগিব? পইচা হালকাথনিলে লৈ আহিবি, আৰু এতিয়া নহয়, ৰাতিকে। আৰু পইচা লৈ হালকাথনিৰ কোনডোখৰত ৰখি থাকিব লাগিব সেইটো মই সময়ত জনাম। Yeah, boy. হ'ব হ'ব, খালি পইচা নিবলৈ আহোঁতে লগত মামনিক লৈ আহিব আকৌ। যদি লগত মামনিক নানে, তেতিয়া কিন্তু ফুটাকৈও নিদিওঁ। মামনিক লগত লৈ যাম, খালি পইচা ফটা বা ডুপ্লিকেট নিদিবি আকৌ। অঁ নাই নাই, সেইবোৰ আকৌ কেলে কৰিম, পুৰা খমখমীয়া নোট, জাবান আৰু। ঠিক আছে, হ'ব দে। মই পুৰা 7টা বজাত তোলে ফোন কৰিম। অঁ ঠিক আছে ঠিক আছে। পইচা হালকাথনিলৈ লৈ যাবলৈ কৈছে। হালকাথনি কোনডোখৰলে? অঁ সেইটো কোৱা নাই, 7টা বজাত ফোন কৰিব, তেতিয়া ক'ব বোলে। ঐ ভোলা, ৰাতিকে লগত তয়ো ওলাবি আকৌ, মই যে অকলে হেণ্ডেল কৰিব নোৱাৰিম। অঁ যাম যাম, কিয় নাযাম, মই বুলিয়ে নহয়, লগত দেৱেন্দাহঁতো যাব নহয়। 2,000 years later. আমি ঢেকিনপতা গাঁৱৰ ডেকা হয়। প্ৰয়োজনত টপকাবও ভয় নকৰোঁ আৰু টপকিবও ভয় নকৰোঁ। নে কি কওঁ? आरू की, हमने क्या चूड़िया पहन के रखा है? चूड़िया कोई भी आके हमारे गांव वाले को ले जाएगा। ওই ধুনু, আৰু পইচা হালকাথনিলে লৈ যাবলৈ কৈছে যে, তেহেঁতৰ ঘৰ মানে হালকাথনি। মোৰো তেনেকুৱাই লাগিছে। তেহেঁতৰ ঘৰ XYZ লাগিলে য'তেই নহওক কিয়, আমি গীতে লগ লাগি আজি তেহেঁতক ঠিকছে বজাম। অঁ দাদা কওক। হালকাথনি চাৰিআলিটো পাৰ হৈ হাবিখনৰ মাজেদি যে ৰাস্তাটো গৈছে, দেখিছ নাই? অঁ দেখিছোঁ দেখিছোঁ। পইচা তালে লৈ যাব লাগিব নেকি? তালৈকে লৈ আহ। এহাতে দিবি পইচা আৰু আনহাতে লৈ যাবি মামনি ইউটিউবাৰক। খালি অকণ হুঁচিয়াৰি নকৰিবি, লগত কেনেবাকে পুলিচ চুলিচক আনিবি। মামনি ইউটিউবাৰ হ'ব, খেলা খতম, পইচা হজম। অঁ নাই নাই, ক' পুলিচক নিবলৈ আছে? তেনেকুৱা গলটি নকৰোঁ, আপুনি অকণো চিন্তাই নকৰিব। এতিয়া মই জেগালৈ গৈ থাকোঁ নে কি পইচা লৈ? আহি যা, আমিও মামনি ইউটিউবাৰক লৈ গৈ আছো। বলক, মাতিছে। যা, তাড়াতাড়ি পইচা লৈ আহ, নহয় আলুগুটি লৈ আহ। আজি ভাই তেহেঁতক চৰেগা নেহি। ৰাধে 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 মাই। ঐ ললিত, তাত গৈ আকৌ ইনে থিং খাই ৰখি নাথাকিবি আকৌ। আজি ভাই গোটেইকেইটাই লগ লাগি তেহেঁতক পুৰা ঠুকিব লাগিব। ধুনীয়াম কাইদেউ, তেহেঁতৰ লগত যদি কেনেবাকে বন্দুক আছে? কেলে, তোৰ লগতো এটা আছে চোন। তেহেঁতক কি সেইটোৱে গুলিয়াব নোৱাৰিবি নেকি? মোৰ নিচিনা AK-47 চোন আপোনাৰ লগতো আছে, তেতিয়াহ'লে আপুনি গুলিয়াব সেইটোৱে? মই গুলিয়াব নোৱাৰো, মোৰতো পুৰণা হ'ল, পুৰা জাম লাগি আছে। তোৰতো নতুন, তয়ে গুলিয়াব লাগিব। বই পুৰা হনুমান গেয়াৰ লগাই দে। জয় শ্মশান কালী। ঐ তহঁতি মোক সঁচাই ঘৰলৈ যাব দিবিতো, নে মোক বেলেগ ক'বলৈ লৈ যাওঁ?
আৰে মামনি বাইদেউ আপোনাক ঘৰলৈ যাব দিম অ' ট্ৰাষ্ট মি। অঁ মামনি বাইদেউ আমি আপোনাক ঘৰলৈ যাব দিম। আপুনি আমাক যিমান বেয়া বুলি ভাবিছে আমি যে সিমানো বেয়া নহয়। মামনি বাইদেউ এতিয়া তাড়াতাড়ি চলো চলো। সেইকেইটা পিছে পুৰা হাট্টা কাট্টা নেকি? ঐ গোটেইকেইটা হাট্টা কাট্টা নহয়, মাত্ৰ অকল এটাহে তাগৰা আছে, বাকী দুটা তেতেৰা মেতেৰা। তই সেই তাগৰাটোক ধৰিবি, আমিকেইটাই সেই দুটাক, মুঠতে গোটেইকেইটাই লগ লাগি তেহেঁতক বখলিয়াই পেলাম। ঐ তোক লগত পুলিচ আনিবলৈ মানা কৰিছিল নহয়, তই লগত পুলিচ লৈ আহিলি। নাই নাই, ক'ত পুলিচ? এওঁলোক পুলিচ নহয়তো, এওঁলোক মোৰ গাঁৱৰ মানুহ। ঐ মোক মিছা কথা নকবি, সিহঁতি পুলিচ হয়। মই ইয়াৰ পৰাই পুলিচ পুলিচ গুণ পাইছো। নহয় নহয়, এওঁলোক পুলিচ নহয়। এই মোৰ পিছত ৰখি থকাজন, এইজনৰ এতিয়া কিবা পুলিচৰ চাকৰি কৰিবলৈ বয়স আছে নেকি? সেইটোও হয়। ঐ দে দে, এতিয়া মোক পইচা দে পইচা দে। এনেকে পইচা নিদো, এখনতে পইচা আৰু এখনতে পেহী, যেনেকে কথা পতা হৈছিল। হে ভাইটি, লৈ আহ মামনি বাইদেউক বাহিৰলৈ লৈ আহ। ঐ দে দে, এতিয়া পইচা দে পইচা দে। মামনি বাইদেউ আলটু ফাল্টু কথা কৈ নাথাকিব আকৌ দেই, কৈ দিছো, নহ'লে কিন্তু আকৌ উভতাই লৈ গুচি যাম। ঐ দে দে পইচা দে, কি ভাব লাগি চাই আছ? ঐ গৰুকেইটা পকেটত হাত ভৰাই ৰখি থাকিলি হা, মামনি বাইদেউক টাইটকে ধৰি থাকিলি কেলে? জানচোন মামনি বাইদেউ কেনেকুৱা চঞ্চল, কোনটো মুহূৰ্তত উৰি যায় একো ঠিক নাই। ঐ মামনি, এইকেইটাৰ লগত বন্দুক চন্দুক আছে নেকি? ঐ তেতিয়াহ'লে এহেঁতলৈ ভয় কৰা একো প্ৰয়োজনেই নাই, এহেঁতক পুৰা থুকন দে থুকন। তহঁতি চিনি পোৱা নাই হা আমি কোন? এতিয়া আমি কৰিম তহঁতৰ খেলা খতম। ফেমাছ হলেও বিপদ। কেনেকে তেহেঁতি মোক মোৰ ছাবস্ক্ৰাইবাৰ বুলি কৈ তেহেঁতি মোক তুলি লৈ গুচি গ'ল।